মিলি পেলাই এই আয়োজনটো কৰিছে। আমাৰ উদ্দেশ্য হ'ল যিখিনি মানুহ ধৰক গাঁৱে ভূঞে আছে তেওঁলোকে যেন এই আমাৰ এই গোটটোৰ জৰিয়তে আমাৰ এখন আচলতে প্ৰতিভা বিকাশৰ মঞ্চ। আমাৰ 7টা বাৰত 7টা অনুষ্ঠান আমাৰ থাকে, যেনেকুৱা কৰি আপোনাৰ সোমবাৰে থাকে অনুগল্পৰ শিতান, মঙলবাৰে থাকে হাস্যৰস ৰচনা, বুধবাৰে থাকে চেল্ফি শিতান, যিহেতু আজিকালি চবেই চেল্ফি ভাল পায় সেইটো উদ্দেশ্যও বহুতে গ্ৰুপত সোমাইছে। আৰু বৃহস্পতিবাৰে থাকে জ্ঞানস্পৰ্শ শিতান, শুক্ৰবাৰে থাকে সংগীত আৰু নৃত্যৰ অনুষ্ঠান, শনিবাৰে থাকে মুকলি শিতান আৰু দেওবাৰে মহিলাসকলৰ বিশেষ অনুষ্ঠান এটা থাকে, সেইটো পাকঘৰ। গতিকে এনেধৰণে আমি জনসাধাৰণৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছোঁ। সেয়েহে আমি ভাবিলোঁ যে এনেকুৱা সংকটৰ সময়ত কৰোনা মহামাৰী যি আজি আপোনাৰ যি আৰ্থিক মানে অনাটনৰ লগতে মানুহক যি জুৰুলা অৱস্থা কৰিছে, সেই সময়ত যদি আমি কিছু সহায়ৰ হাত আগবঢ়াব পাৰোঁ, সেই উদ্দেশ্যে আমি আমাৰ যিসকল সদস্য আছে তেওঁলোকলৈ আমি বাৰ্তা পঠিয়াওঁ। তেওঁলোকে যথেষ্ট সঁহাৰি দিয়ে আৰু এই সঁহাৰিৰ দ্বাৰাই আমি তেওঁলোকৰ দান বৰঙণি কিছু পাওঁ। সেই তেনেকেই আমি আজি 10 জুন তাৰিখ আজি আমি গুৱাহাটীত ভাবিছোঁ যিখিনি আপোনাৰ দুখীয়া লোক আছে 8-9জন আছে, আমি যেন অকণমান